নমস্কাৰ, মই মিতালী বৰুৱা। মই আজি ফাৰ্ষ্ট কেলকুলেশ্যন মানে দ্ৰুত গণনা তাৰে ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে কাগজ কলম নোহোৱাকৈয়ে কিছুমান পুৰণৰ মানে বহুত কিছুমান নিয়ম শিকি ল'ব পাৰিব। কাগজ কলম নোহোৱাকৈ আমি কেলকুলেটৰ যন্ত্ৰতকৈও অতি দ্ৰুতভাৱে এইটো গণনা কৰিব পাৰিম। মই তাৰে কিছুমান ট্ৰিক্স শিকাই দিছোঁ। প্ৰথমতে মই ল'লোঁ 33 পূৰণ 11। এইটো কেনেকৈ কৰিব লাগে? এইবিলাক কি কৰিব লাগে? 3টো আগত পাতিলোঁ আৰু 3টো পাছত পাতিলোঁ আৰু মাজত 3 কি হয় 6। এই আমি উত্তৰ। 2 নম্বৰতে পাতিলোঁ মই 84 × 11। এইটো কেনেকৈ কৰিব লাগিব? এইটো অলপমান বেলেগ, এইটো নিয়মত কৰি অলপ বেলেগ হ'ব। এইটো কি ক্ষেত্ৰত কৰিব পাৰি? কেৱল এই দুটা সংখ্যাৰ যদি যোগফল নোট কৰি কম হয় তেতিয়াহে আমি এইটো প্ৰচেছত কৰিব পাৰিম। এতিয়া এই দুটাৰ যোগফল নোট কৰি ডাঙৰ 12 হয়, গতিকে এইটোত আমি কেনেকৈ কৰিব লাগিব তাৰে নিয়মটো শিকাইছোঁ। ইয়াত 8 আৰু 4 লিখিলোঁ। এতিয়া 8 আৰু 4 যোগ কৰিম, কিমান হ'ল 12। 12ৰ ইয়াত 2 লিখিলোঁ আৰু 1টো ইয়াৰ 8ৰ লগত 1টো যোগ হ'ব। গতিকে আমি কি পালোঁ? যোগফল 924। তাৰমানে কি পালোঁ আমি? 84 × 11। ইয়াৰ যোগফল কি পূৰণফল পালোঁ আমি 924, 924। আৰু এবাৰ বুজাই দিছোঁ। ইয়াত 8 লিখিলোঁ আৰু ইয়াত 4 লিখিলোঁ। এতিয়া 8 আৰু 4 যোগ কৰিলোঁ, কি পালোঁ আমি 12। 12ৰ 2 লিখিলোঁ, 1টো আমি 8ৰ লগত যোগ কৰিলোঁ, কিমান হ'ল 4, 2, 8, 1, 9। এইটোৱে আমাৰ উত্তৰ। নেক্সট মই আৰু এটা ডাঙৰ অংক কৰি দিছোঁ বাৰু, আৰু দুটা উদাহৰণ দিলে নিশ্চয় এইটো মনোগ্ৰাহী হ'ব। × 11। ইয়াত কি কৰিব লাগিব? ঠিক তেনেকৈ আগৰ দৰে 4 আৰু 5 লিখি ল'লোঁ। এতিয়া এই 5 আৰু 2 যোগ কৰিম। 5 আৰু 2 যোগ কৰিলে কিমান পাম আমি? 7। আৰু 2 আৰু 4 যোগ কৰিম। 2 আৰু 4 যোগ কৰিলে পাম আমি 6। এইটোৱে হ'ব উত্তৰ। কি কৰিলোঁ? প্ৰথমে 4 আৰু 5 পাতি ল'লোঁ 2 মূৰত। তাৰপিছত 5 আৰু 2 যোগ কৰিম, কি পাম? 7। 4 আৰু 2 যোগ কৰিম, কি পাম? 6। গতিকে 425 × 11, ইয়াৰ আমি পূৰণফলটো কি পালোঁ? 4675। আৰু এটা ডাঙৰ কৰি দিছোঁ বাৰু, আৰু এটা 4 নম্বৰ পাতিলোঁ। 4 নম্বৰটো 8734 × 11। এইটো ঠিক আগৰ নিয়মটোৰ দৰে একে। ইয়াত কিমান হ'ব? ইয়াত 8 হ'ব আৰু ইয়াত 4টো পাতি ল'লোঁ। এতিয়া 4 আৰু 3 হ'ল 7। 7 আৰু 3 যোগ কৰিলোঁ। 7 আৰু 3 যোগ কৰিলে হ'ব 10 ন? 10ৰ 1 আৰু 1টো আমাৰ হাতত থাকিল। এতিয়া 7 আৰু 5 যোগ কৰিলোঁ 15। 15 আৰু 7ৰ 1 ধৰিলে আমি কিমান পাম? 16। 16ৰ 6 পাতিলোঁ আৰু হাতত যিটো 1 থাকিল এইটো আমি এই 8টোৰ লগত যোগ কৰি দিলোঁ। যোগ কৰি দিলে আমি উত্তৰটো পাম 7, 4, 6, 9। কিমান পালোঁ? 9, 6, 0, 7, 4, 9, 6, 0, 7, 4। তাৰমানে কিমান সোনকালে হৈ গ'ল ন? 8, 7, 3, 4। ইয়াৰ পূৰণ কৰিলে আমাৰ বহুত সময় লাগি যায়, কিন্তু কি হয় যে আমি এইটো উপায়ে একেবাৰে কাগজ কলম নোহোৱাকৈ মুখে মুখে অংকটো কৰি দিব পাৰোঁ। নিশ্চয় বুজি পাইছা? এতিয়া আমি অলপ বেলেগ ধৰণৰ কৰিম। এতিয়া 4 নম্বৰ হ'ল, এইটো 11 দিন নিশ্চয় 11 যিকোনো সংখ্যা ইয়াত লৈ এনেকৈ কৰিব পাৰিব অতি সহজে। এতিয়া 5 নম্বৰ পাতিলোঁ। 5 নম্বৰটো কৰিলোঁ মই কি 99 দি যিকোনো সংখ্যা যদি আমি 99 দি পূৰণ কৰোঁ। এতিয়া 4 পূৰণ 99 পাতিছোঁ। 4 পূৰণ 99 কি হ'ব? আমি কি কৰিব লাগিব? এই 4 9 গুণ প্ৰথম সংখ্যাটো 9 আছে ন? দুয়োটা সংখ্যাই 9, গতিকে যিকোনো এটা 9 দি 4 পূৰণ কৰিলোঁ। কিমান হ'ব? 4 9 গুণ
34 3 আৰু 6 পাতিলোঁ আৰু 9টো ইয়াৰ মাজত বহাই দিলে আমি ইয়াৰ উত্তৰ পাই যাম নিশ্চয় বুজি পাইছা 4 পূৰণ 99 না 4 × 99 কি হ'ব 4 9 গুণ 34 36 আৰু যিকোনো এটা 9 ইয়াৰ মাজত পাতি দিলে দুটা 9 থাকিলে এটা 9 4ৰে এটা 9 পূৰণ হ'ব আৰু এটা 9 মাজত সোমাই যাব এইবাৰ মই নেক্সটটো পাতি দিছোঁ 4 নহয় মই 5 পাতিলোঁ বাৰু 5 পূৰণ এইবাৰ 3টা 9 লওঁ 3টা 9 ল'লোঁ কি হ'ব 5 9 গুণ 45 4 আৰু 5 ইয়াত 3টা 9 আছে ন গতিকে দুটা 9 ইয়াৰ মাজত সোমাই যাব গতিকে ইয়াৰ উত্তৰ হ'ব কি 4995 5 × 999 ইয়াৰ উত্তৰ পালোঁ আমি কিমান 4995 কি কৰিলোঁ 5 9 গুণ 45 4 4 সন্মুখত পাতিলোঁ 5টো পাছত পাতিলোঁ আৰু মাজত 9 দুটা 9 পাতি দিলোঁ এয়ে আমাৰ উত্তৰ চোৱাচোন কিমান সোনকালে হৈ গ'ল যদি আমাৰ কি আছে যদি আমাৰ 4টা 9 দিয়ে তেতিয়া কি কৰিম এবাৰ মই 8 ল'লোঁ বাৰু 8 × 4টা 9999 এটোক যদি আমি পূৰণ কৰোঁ কি হ'ব 8 9 গুণ 72 7 আৰু 2 লাষ্টত 2টো পাতিলোঁ আৰু কেইটা 9 বাকী থাকিল আমাৰ এটা 9 দিয়ে 8 9 গুণ 72 কৰিলোঁ কেইটা 9 বাকী থাকিল এটা দুটা 3টা এই 9 3টা আমি ইয়াৰ মাজত বহাই দিলোঁ আমাৰ অংকৰ উত্তৰ হৈ গ'ল নিশ্চয় বুজি পাইছা নেক্সট আৰু মই কৰি দিম নেক্সট আৰু পাতিছোঁ মই 7 নম্বৰ এইবাৰ 8 নম্বৰ হ'ব 8 নম্বৰ 46 into 44 এইটো চাবাচোন কিমান সোনকালে এইটো অংক কৰিব পাৰোঁ ইয়াত কি কৰিব লাগিব যে যিকোনো এটা সংখ্যা ইয়াৰ লগত যোগ মানে সমুখৰ দশকৰ স্থানত যেটো প্ৰথম সংখ্যাটো কি আছে মোৰ প্ৰথমটো 46 ইয়াৰ দশকৰ স্থানত কি আছে 4 4 লগত আমি 1 প্লাস কৰি লম 1 যোগ কৰিলে কিমান হ'ব 4 + 1 = 5 এই 5 আৰু এই 4 টো পূৰণ কৰিব লাগিব দশকৰ স্থানৰ এটা 1 যোগ কৰি ললো আৰু ইটো এদি পূৰণ কৰিব লাগিব ইটো দশকৰ স্থানৰ সংখ্যাটো এদি কিমান হ'ব 5 × 4 20 0 আৰু এই দুটা এনে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল 4 4 গুণ 24 কিমান পালোঁ 2024 এইটোৱে হ'ব আমাৰ এনসাৰ আৰু এটা কৰি দিলে অংকটো বেছিকে বোধগম্য হ'ব বাৰু আৰু এটা লৈছোঁ মই 3931 into 3 9 এইটো তো চোৱাচোন এইটো আমি কি কৰিম ইয়াৰ লগত 1 প্লাস কৰিম 3 + 1 4 4 into 3 12 1 into 9 9 হয় কিন্তু আমি এইটো দুটা ডিজিটত লিখিব লাগে দুটা সংখ্যাত লিখিব লাগে গতিকে আমি কি লিখিলো 0 9 31 into 39 ৰ এনসাৰ পালো কি মই 1209 এই আমাৰ এনসাৰ চোৱাচোন কিমান সোনকালে হৈ যায় এই ক্ষেত্ৰত কিন্তু মই আৰু এটা কথা কৈ থওঁ এইখিনিতে যে এইটো কি কৰিব হ'ব লাগে যে আমাৰ এই দশকৰ স্থানৰ সংখ্যা দুটা এই দুটা একে হ'ব লাগে আৰু এককৰ স্থানৰ সংখ্যা দুটাৰ যোগফল 10 হ'ব লাগে তেতিয়াহে আমি এইটো নিয়মত কৰিব পাৰিম আৰু এটা কৰি দিছো অলপ ডাঙৰ চাই কৰি দিছো বাৰু এটা কিমান 117 into 113 তোমালোকে লক্ষ্য কৰিবাচোন ইয়াতো 11 আছে ইয়াতো 11 আছে আৰু 7 আৰু 3 যোগ কৰিলে কিমান হয় 10 হয় গতিকে ইয়াতো আমাৰ কিমান হ'ল 11 গুণ 11 12 গুণ ন ইয়াত 1 যোগ কৰিলো 11 আৰু 12 হ'ল 11 12 গুণ কিমান হয় 132 আৰু 3 7 গুণ 21 এইটো আমাৰ এনসাৰ নিশ্চয় বুজি পাইছা ইয়াৰ পিছত মই আৰু কেইটামান উদাহৰণ দিছো একেবাৰে সহজে এই অংকবোৰ কৰিব পাৰি মানে চালে উত্তৰবোৰ আমাৰ চকুৰ আগত ভাহি উঠিব কেইদিনমান প্ৰেক্টিছ কৰিলে
এইবোৰ অতি সহজে কৰিব পাৰি। ইণ্টাৰভিউবোৰত তেনেকুৱা ধৰণৰ বহুত আহে। গভৰ্ণমেণ্ট জব কৰিব লাগিলে এনেকুৱা অংক কৰিবই লাগিব, কিন্তু আমি অতি সোনকালে যাতে কৰি বেলেগ প্ৰশ্নৰ কাৰণে সময় উলিয়াব পাৰোঁ, তাৰ কাৰণে এই ইজি পদ্ধতিবোৰ আমি কৰা উচিত। তেতিয়াহ'লে আৰু গভৰ্ণমেণ্ট জবৰ কাৰণে অতি সহজ হৈ যায়। পূৰণ 5 2 3 6 × 5। এইটো আমি কেনেকৈ কৰিম? এইটো কৰিব লাগিলে আমি কৰিব লাগিব 2 দি এইটো হৰণ কৰি এটা শূন্য বঢ়াই দিলে হৈ গ'ল। কি হ'ব? 2 × 1 = 2, 2 × 1 = 2, 8 × 2 = 16 আৰু এটা শূন্য। ইয়াৰ উত্তৰ এইটো। ঠিক তেনেকৈ যদি আৰু 25 আহে, মই কি কৰিছোঁ বাৰু 240 × 25। এইটোত কি কৰিব লাগিব? আমি 4 দি হৰণ কৰি দুটা শূন্য বঢ়াই দিব লাগিব। 4 দি হৰণ কৰিলে কিমান হয়? 4 × 6 = 24, 6 হ'ল। ইয়াত এটা শূন্য থাকিল 60 আৰু দুটা শূন্য বঢ়াই দিলোঁ। এইটোৱে আমি পালোঁ এনচাৰ। আৰু এটা কৰোঁ, 240 লৈছোঁ বাৰু। 240 পূৰণ 125। 125 দি কৰিব লাগিলে কিমান হ'ব? আমি 8 দি হৰণ কৰিব লাগিব। 8 দি হৰণ কৰিলে কিমান হ'ব? 3 শূন্য, আৰু ইয়াত 3টা সংখ্যা আছে, গতিকে আমি আৰু 3টা শূন্য বঢ়াই ল'ব লাগিব। এইটো মই নিয়মটো বাৰু শিকাই দিছোঁ কেনেকৈ হয়। আচলতে অংকটো কেনেকৈ হয় মই সেইটো কৈছোঁ বাৰু। প্ৰথম এটা কৰিলে হৈ যাব 236 × 5 × 2। মই এটা 2 বেছিকৈ লিখিলোঁ, সেইকাৰণে এটা 2 দি হৰণ কৰিলোঁ। একে হ'ল, বস্তুটো একে থাকিল। এতিয়া আমি 2 দি এইটোক হৰণ কৰিলে কিমান পাম? 118। আৰু 5 × 2 = 10, 10 দি 118 × 10 1180। ঠিক তেনেকৈ 4 দি 25ক পূৰণ কৰিলে 100 হয়। গতিকে 4 দি হৰণ কৰিলোঁ, কৰি 100 দি পূৰণ কৰিলে আমাৰ এইটো সংখ্যা পাওঁ। এইটো মুখে মুখে আমি কৰিব পাৰোঁ। এইটোও তেনেকৈ 8 দি 125ক পূৰণ কৰিলে আমি 1000 পাম। গতিকে 8 দি হৰণ কৰি দিলোঁ। হৰণ কৰি দিলে আমি আৰু 1000 দি পূৰণ কৰি দিলোঁ। 1000 দি পূৰণ মানে 3টা শূন্য বঢ়াই দিলোঁ। এই আমাৰ ইমান মুখে মুখে কৰিব পৰা অংক এইবোৰ। তাৰপিছত আৰু কেইটামান দিম। দেখাত বহুত ডাঙৰ হেন লাগে, বহুত মানে টান হেন লাগে অংকবোৰ, কিন্তু আচলতে বহুত সহজ। তেনেকুৱা অংক কেইটামান দিছোঁ বাৰু, চোৱাচোন। এইবাৰ হ'ব 14 নম্বৰ। এইটো হ'ব 1 + 1 1 + 1 1 1 + 1 1 1 1। আচ্ছা, 4টা কাটিলোঁ ন? + 1 1 1 1 1 5টা হ'ব। এইটো কি হ'ব? কেইটা লাষ্টত আমি কেইটা সংখ্যা আছে চাব লাগিব। কেইটা আছে? 1 2 3 4 5 নাইবা আমি এনেকৈ হিচাপ কৰিব পাৰোঁ। 1 2 3 4 5টা। 5টা হ'লে আমাৰ ইয়াৰ উত্তৰ হ'ব 1 2 3 4 5। একেবাৰে সহজ ন? আমি মুখে মুখে কেৱল উত্তৰটো পাতি গ'লে হৈ যায়। এবাৰ নেক্সট মই আৰু এটা লৈছোঁ 2, 15 নম্বৰ হ'ব। 2 + 22 + 222 + 2222। 4টা ল'লোঁ। ইয়াত 4টা ল'লে কি হ'ব? আমি 2 দি কৰিব লাগিব। 2 পূৰণ 1 2 3 4। এইটো আমি পূৰণ কৰি দিব লাগিব। 4 2 × 8, 3 2 × 6, 2 2 × 4, 2 1 × 2। কি পালোঁ? 2 4 6 8। এই আমাৰ উত্তৰ। নিশ্চয় অতি সহজ ন পদ্ধতিটো? যদি তোমালোকৰ মনোগ্ৰাহী হয়, আশা ৰাখিছোঁ তোমালোকে মোৰ ভিডিঅ'টো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই। নমস্কাৰ।